एक बच्चर आदमी को हिजड़ा बना सकता चला एक बच्चर तो हेलो गाइस वेलकम बैक टू आवर यूट्यूब चैनल Rascals ब्लॉग আজি হল সানডে আৰু আমি সাসা আৰু মই দুইজনে মিলি আজি সানডে ৰাইড কৰিম আজি আহি গিছি বস আমাৰ তো দুইজনে মিলি সানডে ৰাইড কৰিম তো খালি দিম আজি আগ লাগা দুকা আগ এইটো যাব সাসা আৰু মই সানডে ৰাইড কৰিম বুলি ভাবিছিলো অকমান এনে তামুলপুৰৰ ঠাইবিলাক আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছিলো কিন্তু বতৰটো বাৰে বাৰে বৰষুণ দিয়ে কমি থাকে বৰষুণ দিয়ে আৰু কমে তেনেকুৱা হৈ আছে গতিকে চাও কিমানখিনি দেখুৱাব পাৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ অলৰেডি আৰম্ভ হৈছে আমাৰ ভিডিঅ' তো আজি কিছুমান আমি মজাদাৰ কাম কৰিম আপোনালোকে চাই লওকচোন তো গাইজ আজি আমি ব্লগটো আমি অলপ গাঁৱৰ ভিতৰে কৰি আছোঁ এতিয়া বৰ্তমান আজি গাঁৱৰ ভিতৰেৰে তাৰমানে আমি তামোলপুৰ ওলাম আজি তো ৰাস্তাত ধুনীয়াই মজা লাগিছে ভিতৰে গৈ আছোঁ তাতো আকৌ অলপ বৰষুণ গাই চাওক গাঁৱৰ মাজে মাজে সুন্দৰ ৰাস্তা এই পাহাৰীয়া ৰাস্তাৰ ফিলিং আৰু এইপিনে বম গাইজ এইখন হ'ল শংকৰদেৱ আৰু এইখন হ'ল হাই ছেকেণ্ডাৰী আজি চানডে কাৰণে বন্ধ আছে গাইজ দোকান পোহাৰবিলাক অলপমান চুনচান লাগি আছে তো এয়া ঘগ্ৰাচক আৰু ঘগ্ৰাচকত ভীষণ কাম চলি আছে গাইজ তো আমাৰ আড্ডা দিয়া দোকানখন পাই গ'লোঁ এইখন গাইজ এই ডাইৰেক্ট এই তো আমি আহি পালোঁ আমাৰ দাদাৰ দোকানত বেদান্ত দাৰ দোকানত আৰু এখেতক চাওক কি কৰি আছে আপুনি এই কাম আৰু বেলেগ কামটো নাই গা ধুইছোঁ ইয়াতে এটা ইণ্টাৰেষ্টিং কথা হৈ গ'ল আমাৰ চাচাই এটা মিমিক্ৰি কৰি দেখুৱালে এইমাত্ৰ তো আপোনালোককো দেখুৱাওঁ মিমিক্ৰিটো চাই লওকচোন চাচা কামত ট্ৰাই কৰোঁ अच्छा चलो एक बच्चर आदमी को हिजड़ा बना सकता चला एक बच्चर अमर डायलॉग बनाओ आ गए मेरे मौत का तमाशा देखते अब थोड़े देर में मुझे लटका देंगे मेरी जुबान बाहर आ जाएगी ऐसे আমি অকণমান ইয়াতে আড্ডা দিলোঁ তাৰপিছত এতিয়া যাওঁ আৰু দাদা বাই বাই এই খং কৰি আছে কিবা নোখোৱাৰ কাৰণে খুৱাম পিছত খুৱাম কেতিয়াবা আজি পইচা নাই তো যাওঁ এতিয়া আমি ঘৰত নাযাওঁ আমি যাম ষ্টুডিঅ' runjunলৈকে যাম অকণমান কাম আছে তাতে সেইটো কামটো বলক বেগ লোৱা নাই বাই গাইজ বলক ষ্টুডিঅ' runjunত লগ পাই আছোঁ গাইজ আমি ষ্টুডিঅ' runjunলৈকে গৈ আছোঁ যিটো আমি গান চানবিলাক ৰেকৰ্ডিং কৰোঁ কেতিয়াবা তো তাত আজি আমাৰ এটা গান ৰেকৰ্ডিং আছে আমি তাতে যাওঁ আৰু সেইকাৰণে একচুৱেলি আমি চানডে ব্লগটো আজি কেঞ্চেল কৰিলোঁ কাম ওলাই গ'ল গতিকে বলকচোন তালৈকে এই গাড়ী ষ্টাৰ্ট কিয় বন্ধ কৰি থাকা বাৰে তো গাইজ আমি এতিয়া ষ্টুডিঅ'লৈকে গৈ আছোঁ পালোঁ আৰু ষ্টুডিঅ' পামেই আৰু আমাৰ ওচৰতে হয় ঘৰৰ ওচৰতে হয় হয় তো আগত গৈ আছে আমাৰ জেমছৰে হওক ডেভিড জেমছ আৰু এইটো এইফালে বব ৰুবিন আপোনালোকে চিনি পায় ফাগুন খ্যাত সকলোৱে চিনি পায় গানৰ এটা ডাবিং আছে কিছু সময়ৰ পাছত আমি গীতটোৰ ডাবিং কৰা হ'ব আৰু এইফালে গীতটোৰ মিউজিক কৰিছে ডেভিড গতিকে গীতটো খুব ভাল হৈছে গতিকে আশাবাদী আমি গানটো আপোনালোকে উপভোগ কৰি ভালে পাব আৰু
ষ্টুডিঅ' ৰুজুৰ চলতে ওলোটা গৈ আছে তো আহক আমি এতিয়া ষ্টুডিঅ' ৰুজুৰৰ ভিতৰত যাম আহক আহক মোৰ লগত আহি থাকক পৰিৱেশ চাওক ভাল পৰিৱেশ ফাষ্ট তো আমি এতিয়া ষ্টুডিঅ'ৰ ভিতৰত যাম আহক ভিতৰৰ পৰিৱেশটো দেখুৱাই দিওঁ অলপ এই আহা ষ্টুডিঅ'ৰ ভিতৰত আহি গ'লোঁ দেখা পাইছে ষ্টাৰ্টিং ডাউন ষ্টাৰ্ট হৈ আছে তো সকলোবোৰবিলাক দেখাই দিয়া এবাৰ আহক এতিয়া আমি যাওঁ ডাবিং ৰুমৰ ফালে আহিছোঁ এয়া এইটো হৈছে দ্য ডাবিং ৰুম লগাই ল'লোঁ গাই দিলোঁ মানে গাই দিয়া এটা জিয়ান গোৱা কেনে এটা মেহুজিয়ান টুলটো গোৱা মেহুজিয়ান মেহুমাৰা তাকতবৰ হ'ব এইটো ক'বাৰ আৰু ভাইৰেল হৈ যাম আৰু মই ফেমাছ হৈ যাম তো এইটো ডাবিং ৰুম চব চাউণ্ড প্ৰফিক আছে হ'ল আহক আমি আকৌ বাহিৰলৈ যাওঁ এতিয়া ইয়াত এটা ডাবিং চলিব আহক আৰু এইফালে ডেভিড আছে তেখেতে মিউজিকটো কৰিছে তো গাইজ আমি আছোঁ এতিয়া ষ্টুডিঅ' runjunত আৰু ষ্টুডিঅ' runjunত আজি গানৰ ডাবিং এটা আছে তো গানৰ ডাবিংটো কাৰণে আজি আমি ছানডে ৰাইডটো কেঞ্চেল কৰিব লগা হৈ গ'ল হঠাৎকৈ ফোন কৰিলে তেখেতলোকে তো ফোন কৰাৰ কাৰণে আমি ইয়াত আহিব লগা হ'ল আৰু আমাৰ ছানডে ৰাইডটো কেঞ্চেল কৰি দিলোঁ আমাৰ ইয়াতে runjun আছে ক'ত runjun এইজনী হ'ল runjun তো ইয়াতে এতিয়া ৰেকৰ্ডিঙৰ কাম চলি আছে তো আমিও আছোঁ ইয়াতে ৰেকৰ্ডিং আৰু এয়া হ'ল runjunৰ খেলা যোগাৰ তো তাইৰ নামতে এই ষ্টুডিঅ'খন খোলা হৈছে তো আহক ভিতৰলৈকে যাওঁ কি হৈ আছে চাওক তাত শুনা পাইছা ন শুনা না শুনিবাই না শুনিয়া খাই তো গাইছ এতিয়া আমাৰ ডাবিং শেষ হ'ল ষ্টুডিঅ'ৰ পৰা ওলালোঁ এতিয়া ঘৰৰ পিনে যাম চা কি ক'বা একদম মজা লাগিল পুৰা শান্তিও লাগিল মিউজিকৰ লগত থাকি ভাল লাগিল তাৰমানে এতিয়া যাওঁ আৰু আমি ঘৰৰ পিনে যাওঁ এই গাড়ী লাইট লগাই দিছোঁ পুৰা গাড়ী মূৰ্তি আগখনো আছে তো এতিয়া আমি ঘৰত যাওঁ তো গাইজ আজি ব্লগটো ইমানখিনিয়ে আছিল তো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই